নমস্কাৰ দৰ্শকসকল, আজি মই পকা আমৰ জেলি বনাবলৈ লৈছোঁ। ইয়াৰ বাবে মই অকল 3টা বস্তুহে লৈছোঁ। জেলি বনাবলৈ মই এইকেইটা আম লৈছোঁ। এইকেইটা পকা আম। প্ৰথমতে ইয়াৰ ৰস উলিয়াই ল'ব লাগিব। মই এই আমকেইটা ব্লেণ্ডাৰত ব্লেণ্ড কৰি ৰস উলিয়াই লৈছোঁ। জেলি বনাবলৈ লোৱা আমকেইটা যদি কেঁচা হয় তেতিয়াহ'লে টুকুৰা টুকুৰকৈ কাটি সিজাই ব্লেণ্ডাৰত ব্লেণ্ড কৰি ল'ব পাৰে, নহ'লে চেকনি বা চালনীত চেকি ল'ব পাৰে। এই আমকেইটাৰ ৰস উলিয়াই লোৱাৰ পিছত ডাঙৰ বাতিৰ আধা বাতিমান হৈছে। টেঙা আম হ'লে জেলিৰ বাবে লোৱা চেনিৰ পৰিমাণটো অকণমান বঢ়াই ল'ব। এই ৰসখিনি 600 গ্ৰামমান হৈছে আৰু ইয়াৰ লগতে মই 300 গ্ৰাম চেনি লৈছোঁ। এই আমৰ ৰসখিনি অলপ ডাঠ আৰু মিঠা হয়, সেইকাৰণে মই চেনিৰ পৰিমাণটো কমাই লৈছোঁ। এই ৰসখিনি এটা পাত্ৰত ঢালি মই প্ৰথমতে গেছৰ ওপৰত বহাই লৈছোঁ। গেছৰ ফ্লেমটো প্ৰথমতে মিডিয়াম কৰি লৈছোঁ আৰু ইয়াৰ লগতে চেনিখিনি দি পেলাই মই গোটেই ৰসখিনি লৰাই লৰাই পগাই আছোঁ। এতিয়া আপোনালোকে চাওক, ৰসখিনি ইমান সুন্দৰ ডাঠ। আৰু এই আমখিনি অলপ মিঠা বাবে চেনিৰ পৰিমাণটো অলপ কমাই দিছোঁ। যদি আমখিনি টেঙা হয় তেতিয়া আপোনালোকে 100 গ্ৰামমান চেনি বেছিকৈ দিব পাৰে। চেনি দিয়াৰ পিছত কণ্টিনিউৱাছলি এই ৰসখিনি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। এনেকৈ প্ৰায় 15-20 মিনিটমান মই লৰাই থাকিম। আমৰ জেলি বনাওঁতে ফ্লেমটো ল' বা মিডিয়াম কৰি ল'ব পাৰে, কিন্তু হাই ফ্লেমত বনাব নালাগে। দৰ্শকসকল, যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দি দিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পগাই থাকোঁতে ইয়াৰ লগতে মই নেমু টেঙা আধা ফাল চেপি ৰস উলিয়াই ইয়াতে দি দিছোঁ। ৰসখিনি দিওঁতে চাব যাতে নেমু টেঙাৰ গুটিকেইটা তাত নপৰে। জেলিখিনিত নেমু টেঙাৰ ৰস দিলে চাফাও হয় আৰু লগতে কালাৰটো সুন্দৰ হয়। নেমু টেঙাৰ ৰস দিয়া এই জেলিখিনি আপোনালোকে ফ্ৰিজত ৰাখি 6 মাহমানলৈ খাব পাৰিব। এতিয়া এই জেলিখিনি 15 মিনিটমান লৰাই থকাৰ পিছত প্ৰায় হ'বৰ হৈছে। ইয়াৰ বাবে মই জেলিখিনি কণ্টিনিউৱাছলি লৰাইয়ে আছোঁ, কাৰণ তলত লাগিও যাব পাৰে। আপোনালোকে চাব, এখন প্লেট লৈ পেলাই তাত মই এটোপ জেলি দিছোঁ আৰু পৰীক্ষা কৰি চাইছোঁ যে এই জেলিখিনি লৰচৰ কৰিছে নেকি বা তললৈ নামি গৈছে নেকি, কিন্তু নাই যোৱা। তাৰমানে মোৰ জেলিখিনি হ'বৰ হৈছে। আৰু এই জেলিখিনি এতিয়া অলপ সময় লৰাই থাকি মই গেছৰ ফ্লেমটো অফ কৰি আকৌ লৰাই আছোঁ, যাতে তলত লাগি নধৰে। দৰ্শকসকল, যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহ'লে সকলোবোৰ ভিডিঅ'ই আপোনালোকে পাই থাকিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শুকান বটল এটাত মই জেলিখিনি ঢালি লৈ ৰুম টেম্পাৰেচাৰত ঠাণ্ডা হ'বলৈ দিছোঁ। অলপ জেলি মই বাতি এটাতো থৈছোঁ। এতিয়া এই জেলিখিনি প্ৰায় 4 ঘণ্টাৰ পিছত মই চাইছোঁ, বটলটো মই সলাই দিছোঁ, ইফাল সিফাল কৰি দিছোঁ, কিন্তু জেলিখিনি বাগৰি পৰা নাই, যেনেকৈ থৈছিলোঁ তেনেকৈ আছে। এতিয়া আইনাৰ বাতিটো মই অকণমান সলাই দিছোঁ, কিন্তু এইখিনিও পৰি যোৱা নাই। আপোনালোকে এনেদৰে জেলি বনাই অৱতৰত আমৰ জুতি ল'ব পাৰে। এই জেলিখিনি আপোনালোকে ব্ৰেড, ৰুটি আদি যিকোনো বস্তুৰ লগতে খাব পাৰে। এতিয়া এই আমৰ জেলিৰ ভিডিঅ'টো মই সামৰিলোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম।